বাইকখন বনাই লৈ অহা বেছি টাইম হোৱাই নাছিলে কি বা হ'ল বাইকখন এতিয়া চাকাটো নুঘূৰা হৈ আছে আৰু মাথাই গৰম হৈ যায় পকা ৰ'দখনত মানে তো উপায় নাই ভুলটো হৈয়ে গ'ল তো এতিয়া ডিলাৰ আহিলোঁ এতিয়া ডিলাৰত আহি বাইকখন গোটেই খুলিব লগা হৈ গ'ল তো কুলেণ্ট ডাউন দিলোঁ বাইকখনৰ চেঞ্চ পকেট বদলাব লগা আছে মানে এটা বেমাৰ ওলায়ে আছে আৰু উপায় নাই তো গোটেই বাইকখনে খুলি দিয়া হ'ল এতিয়া তো বাইক ছাৰ্ভিচিং দি গোটেই ঠিক কৰি লৈ আহিলোঁ চেন টেন বনোৱা হৈ গ'ল এই দুটা আগৰ পিছৰ ব্ৰেক চুইচ বাহিৰত বদলাইছিলোঁ চব ডুপ্লিকেট সেইটো কাৰণে চাকাটো মানে ঘূৰি থাকিব নোখোজে বাজি থাকে কি হ'ব মানে অলপ সময় বাচাবৰ কাৰণে মানে মই কি কৰিছিলোঁ বাহিৰতে বনাইছিলোঁ মানে কি আৰু ব্ৰেকটো লাগি ধৰিয়ে আছিল ডিছটো হৈ যায় ন তেতিয়া ভাবিলোঁ বাহিৰতে বনাই দিওঁ দিয়া বনাওঁতে বনাব নাজানে নেকি কিবা হ'ল চাকাটো ঘূৰিবই নোখোজে তো তাকে আৰু উপায় নাপায় ডিলাৰত গ'লোঁ ছাৰ্ভিচ চেণ্টাৰত গৈ গোটেই ঠিক কৰি লৈ আহিলোঁ চেঞ্চ পকেটটো বেয়া আছিলে চেঞ্চ পকেটো বনালোঁ গোটেই ঠিক কৰি লৈ আহিলোঁ তো আজিলৈ মানে আছিলে লগ পাই আছোঁ এটা ভিডিঅ'লৈ বাই বাই